তো আজি ভাবিছোঁ মাছ মাৰিবলৈ যাম। তো আপোনালোকে চাই থাকিব ক'ত মাছ মাৰিব যাম, কেনেকুৱা জেগা, মানে কি হয়, মানে কি কৰোঁ দেখাম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো যাবলৈ ৰেডি হ'লোঁ। ছোৱালীজনী বাপেকৰ লগত যাব আৰু ল'ৰাটো বাপেকৰ লগত গ'লে, যিহেতু মই মাছ মাৰিবলৈ যাম তাতে মানে অসুবিধা হয় বাচ্ছা নিবৰ কাৰণে, তো সেইকাৰণে তেওঁলোকক নিনো। তো মই যাবলৈ এতিয়া দোকানে চোকানে পিন্ধি ৰেডি, মানে তাতে চেঞ্জ কৰিবৰ কাৰণে আকৌ মানে বেলেগ কাপোৰ ল'ম, যিহেতু সেইখিনি যোৱাৰ কাৰণে এইখিনি এনেকুৱা পিন্ধি লৈছোঁ। তাতে গৈ মানে মাছ মৰা মানে পোচাক, যিহেতু ইমান ভাল কাপোৰো নালাগে মাছ মৰাত, তো সেইটোকে মানে পিন্ধি যাম নহয়, চৰি, তাতে গৈ পিন্ধিম। তো এতিয়া যাবলৈ ৰেডি হ'লোঁ। তো চাই থাকিব আপোনাৰ ভিডিঅ'টো শেষলৈকে। ঠিক আছে, তেতিয়াহ'লে নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ৰিংকি দৈমাৰী মাইল চেনেলটোলৈ। সকলোকে মোৰ ফালৰ পৰা অশেষ শুভকামনা যাচিলোঁ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব নিশ্চয় লাষ্টলৈকে। আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব, সকলোবোৰ মানে চাই যাব স্কিপ নকৰাকৈ। তো তেতিয়াহে মানে মোৰো ভাল লাগিব ন, তেতিয়াহে। হৈ গৈছে, আমি সকলোৱে মানে গাড়ীতে যাম। তো মানুহকেইটা পূৰা ফুল হৈ গৈছে, জাগা হ'বনে নাই আৰু নাজানো। তো যাই আছোঁ মই এতিয়া, পূৰা ৰেডি, মানে গাড়ীত উঠি মাছ মাৰিব যাব। এয়া পূৰা ফুল মানুহ। এয়া পুরা মানুষ ফুল হয়ে গেছে saya sudah গাড়ী এতিয়ালৈকে যাই পোৱা নাই। खालि नुदोंमोन आं फाइफा माबा खालामनो इउटुब खालामनो फाइफा बा কিমান মাছ মাৰিব আহিছে, এয়া পূজা নিচিনা হৈ গৈছে পুৰা। এয়া আৰু এয়া আমাৰ পাৰ্টিগিলা মাছ মাৰিব আহা। এয়া সেইকাৰণে পুৰা ড্ৰেছ ট্ৰেছ চালাই ল'লো মাছ মাৰিবৰ কাৰণে, পুৰা ৰেডি। কি জেগাত আহিছোঁ আমি, এতিয়া কৈ কোৱা নাই কি জেগা? অঁ, টোপোলা খাৱা নে কি খাৱা বোলে কয় জেগাটোৰ নাম। তো তাতে আহিছোঁ আমি মাছ মাৰিবলৈ। সেয়া মানুহকেইটা মানে পুৰা পূজা নিচিনা মানুহ হৈ গৈছে মাছ মাৰিব। এয়া চাই লওক, ইমান মানুহ আহিছে নহয় মাছ মাৰিবলৈ। এয়া চাই লওক। সেয়া তো ময়ো মেখেলা চেখেলা পিন্ধি ল'লোঁ মাছ মাৰিবলৈ। যিটো ঘৰৰ পৰা পিন্ধি আহিছিলোঁ সিটো মানে সলাই কিনে আকৌ মানে মেখেলা পিন্ধি লৈছোঁ। তো এইবাৰ যাম মাছ মাৰিবলৈ, মাছ মাৰিব আহিছোঁ। এয়া ইয়াক চিনি পাই নে নাপায়? এয়া যোনে মানে তেলগুৰিৰ মানুহ হয় তাই চিনি পাব চাগে। এয়া এয়া nain na itu nggak video mana nih nayu ada like kalau खालामुआं deh रिंकी दैमारी नि भिडिअ फोरा लाइक खालामना जागोन ना बे तो ya ready lo ibar mas mari boleh udah ready করে আছো মাছ মারবা যাবলৈ। ya দাদা এজনে মানে জালটো মানে ঠিক কৰি দি আছে মোৰ। তো মই আছো ভিডিঅ' কৰি, এয়া বাকী মাখানা চবে মানে জাল মানে ৰেডি কৰি আছে এতিয়া। এয়া মাছ মাৰিব যাবলৈ পুৰা ৰেডি মানুহকেইটা। এয়া মানুহকেইটা মাছ মাৰি আছে। এয়া চাই লওক। এয়া মই ৰেডি হ'লোঁ জাল লৈ মাছ মাৰিবলৈ। এয়া পেক লাগিছে। এয়া মানুহকেইটা মাৰি আছে মাছ, কোনোবা ডাঙৰ ডাঙৰ মাছ পালে। তো মই এতিয়ালৈকে পোৱা নাই। মাছ পাইছে নাই? মাছ পাইছে নাই? লাজ কৰিছে বেচাৰা, ডাঙৰ মাছ পোৱা নাই সেইকাৰণে লাজ কৰিছে।
এয়া এক খলাই পালোঁ ইটো খলাই লগত পূৰা এক খলাই মানে পূৰা ভৰ্তিকৈ পাইছিলোঁ এয়া ইয়াতে থলোঁ তাৰপিছত আৰু যাম মাছ মাৰিবলৈ তাতে খলাই পাই কিনে মানে আকৌ মানে মনত ভৰাই থৈ দিলোঁ তাৰপিছত আৰু যাম তাতে খাম চাহ কি মাছ তো আকৌ যাব মাছ মাৰিবলৈ মানুহকেইটা মাৰি আছে মই মানে মাছটোকে থ'বৰ কাৰণে আহিছিলোঁ তাৰপিছত ইয়াতে পা মাছ বুলি কয় নহয় সেইটো পাইছোঁ তো আকৌ যাওঁ মাছ মাৰিবলৈ ভাত খোৱা নাই এতিয়ালৈকে অলপ পিছত খাম তো আৰু যাওঁ তালৈ খাই লওঁ এয়া দেখা পাইছেনে কি মাছ কৈছোঁ এয়া ভাত খাই আছে মানুহকেইটা এয়া শ'ল না বোলে শ'ল মাছ পাইছে এয়া ডাঙৰকৈ এয়া মইহে নাপালোঁ ডাঙৰ মাছ এয়া 1 কেজি মান হ'ব না হ'ব লাগে মাছ মাৰি ড্ৰেছ চালাই পূৰা ঘৰত যাবলৈ এইবাৰ ৰেডি যাম আৰু এতিয়া ঘৰত এয়া মানুহকেইটা চবে যাবৰ কাৰণে মানুহকেইটা সকলোৱে যাবৰ কাৰণে পূৰা ৰেডি মানে ৰেডি হ'ল তো আমিও যাম আৰু চলাটো পেক লাগিছে তো মানে কাপোৰটো মাত্ৰ ভাল মানে বেলেগ সলাই কিনে পিন্ধিছিলোঁ আৰু তো এতিয়া ঘৰলৈ যাম তো মাছ ইমানখিনি মানে একলাই পাইছোঁ বেছি পোৱা নাই আৰু একলাই পাইছোঁ তাৰ ওপৰত তেনেকুৱা পোৱা নাই তো গতিকে এতিয়া যাম আৰু আমি সকলোৱে ঘৰত আর পোলাইটা তো খাওয়া ভালো লাগাছে না আর কুশিয়া দেবো কুশিয়া আর মাদুর না এয়া মানুহকেইটা গ'ল গাড়ী যেতিয়াহে জেগা বহুত আছে এয়া এইবিলাকতো মাৰিলে চাগে পালোঁ হয় তো আমি এইখিনিত মাৰিছিলোঁ তো এইখিনিতো হয় মাছ মৰা জেগাই তো এতিয়া তামোল খাই এতিয়া ঘৰত গৈ আছোঁ মানে খোজকাঢ়ি যিহেতু মানে ৰাস্তাটো মানে বেয়া তো সেইকাৰণে মানে খোজকাঢ়ি গৈ আছোঁ সেয়া তো এয়া ধুনীয়াৰ বিল আছে এইখিনি তো বাকীকেইটা এয়া আগত গৈ আছে তো ৰাস্তা বেয়া কাৰণে মানে বহুত মানুহ মানে ওজন হৈ গৈছে তো সেইকাৰণে মানে আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ মাছ মাৰি অৱস্থা মানে বেয়া হৈ গৈছে পূৰা ঘৰৰ পৰা যেনেকৈ আহিছিলোঁ তেনেকুৱা মানে অৱস্থা নাই হৈ গৈছে মানে গৰমত মানে ভাগৰত মানে অৱস্থা বেয়া হৈ গৈছে পূৰা মাছ পাইছে নাই মাছ পাইছে নাই দুনিয়াৰ মানে বিল ইফালে মাছ মৰা জেগাই বেছি এইয়া দুনিয়াৰ মাছ মৰা মানুহকেইটা পূৰা যাব লাগছে আমাৰ গাড়ীটো এনেকৈ কপকপাকে সেইটো কাৰণে মানে উল্টিবা হয় তো সেইকাৰণে মানে আমি খোজকাঢ়ি গৈ আছোঁ বেয়া ৰাস্তাখিনি ভাল ৰাস্তা পালে গাড়ী উঠি যাম আৰু তো এয়া উল্টিবাই খোজে ইমান যি ৰাস্তা নহয় এয়া হাঁহকেইটা মানে মাছ খাই আছে এয়া হাঁহ আৰু এইটো হৈছে ভেড়া ছাগলী ইপিনে মানে জেগাটোৱে মানে বেলেগ আৰু আমাৰ এৰিয়াৰ নিচিনা নহয় আৰু জেগাটো ইপিনে এয়া মানে মুছলিম এৰিয়া হয় এইখিনিতো তো এয়া আমি ইচ্ছা কৰিলে এইখিনি জেগাতো মানে মাছ মাৰিলে আমি পালোঁ হয় মানে মাছ মানে এনেকুৱা মাছ পায় মানে এনেই মানে জেগাটো মানে টানিলে মানে মাছ উঠে আৰু ইয়াতে তো আমি এইখিনি জেগাত মাৰা নাই এইটো যিটো মানে বগা দেখিছে নহয় তাতে মাৰিছিলোঁ আমি তো এইখিনিতো মাৰিলে পালোঁ চাগে
এইখিনি ঠাই এইপিনে মানুহকেইটা চাগে মাছ মাৰিবই নাজানে সেইকাৰণে মানে মাছকেইটা মানে জমা লাগি আছে মানে এবাৰ মানে জেখাই মানে জাখাটো এবাৰ টানিলে মানে মাছ আহি যায় আৰু বহুত এইফালে মানুহকেইটা মাছ মাৰিব নাজানে চাগে সেইটো কাৰণে জমা হৈ আছে আমাৰ এইফালে এৰিয়া হ'লে ন মানে সদায় মাৰি 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 মাছে নোহোৱা কৰি দিলোঁ হয় শেষ হৈ গ'লো হয় যোৱাকালি মাছ মাৰা হওঁতে মানে সন্ধিয়া হৈ গৈছিলে তো সেইকাৰণে আকৌ ভিডিঅ'তে আপোনালোকৰ আগত অনা নহ'ল তো আজি হৈছে নেক্সট ডে যোৱাকালি মানে মাছ মাৰোঁতে সেইখিনিয়ে আছিলে পানীৰ মাজত গৈ মোবাইল ধৰি কেমেৰা কৰি আপোনালোকৰ আগত ভিডিঅ' কৰাটো মানে তাতে পচিবল নহয় যদি মই কেনেকুৱা মানে বোকাত মানে য'ত খাই যদি পৰি যাব লগা হয় মোবাইলটো পিকৰ তলত সোমাই যাব তো সেইকাৰণে মানে ইমানখিনি ভিডিঅ'তে নবনালোঁ যোৱাকালি বেয়া নাপাব আপোনালোকে যিখিনি মই পাৰোঁ সেইখিনি আপোনালোকৰ লগত ভিডিঅ' দেখাইছোঁ তো ভিডিঅ'টো ইমানখিনি দীঘলীয়া নকৰোঁ যদি ভাল লাগে ভিডিঅ' চাই লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব